দাদা সব পানী হৈ গ'ল হয় একদম যোৱাকালিৰ পৰাই মই পানীৰ মাজতে আছোঁ ধাৰাসাৰ বৰষুণ যোৱাকালিৰ পৰা হৈ গ'ল গোটেই ৰাতি শুব নোৱাৰিলোঁ যিমান মানে মালপত্ৰ আছে ৰুমৰ ভিতৰত চকী পালং টেবুল চেয়াৰ কাগজ ফাইল চাইল গোটেইখিনি এইবিলাক একেবাৰে জমা কৰি আৰু মানে পালঙৰ তলত আমাৰ ইটা মানে ইটাৰ ওপৰত ইটা ৰাখি পেলাই এইবিলাক মানে বচাব লগা হ'ল খুব মানে বেয়া অৱস্থাত আছোঁ প্ৰত্যেক বছৰে তেনেকাই হয় আমাৰ কোকৰাঝাৰৰ এই অঞ্চলটো গুৱাহাটীৰ আমাৰ এই ক'বলৈ গ'লে যিটো মানে বহুত চৰ্চিত আমাৰ এই যে অনিল নগৰ নবীন নগৰ বুলি যিটো কোৱা হয় কোকৰাঝাৰতো ক'বলৈ গ'লে আমাৰ এই অঞ্চলখনক আমি নবীন নগৰ অনিল নগৰৰ নিচিনাই ক'ব পাৰোঁ আৰু প্ৰত্যেক বছৰে ইয়াত এই বৰষুণৰ মানে যিটো পানী সেই পানীটো জলবন্দী হোৱাৰ কাৰণে এই অঞ্চলৰ ৰাইজে সদায় দুৰ্যোগ ভুগিব লগা কোকৰাঝাৰ টাউনৰ যিটো মানে বৰষুণৰ পানী সেই পানীটো ওলাই লৈ যাবৰ কাৰণে যিখিনি ড্ৰেইনেজ ছিষ্টেমৰ ঠিক হ'ব লাগিছিল সেইটো নোহোৱাৰ কাৰণে আজি এই দুৰ্যোগৰ মানে অৱস্থা আমি প্ৰত্যেক বছৰে দেখা পাইছোঁ আৰু আমাৰ অসম চৰকাৰ বা BCC গভৰ্ণমেণ্টৰ ফালৰ পৰা তেখেতসকলে সেই কামটো যেতিয়ালৈকে নকৰিব যে তেতিয়ালৈকে আমাৰ কোকৰাঝাৰৰ ৰেল লাইনৰ উত্তৰ পাৰে এই অঞ্চলত এই ধৰণৰ মানে কি কয় বাৰিষা বছৰত বৰষুণৰ পানীৰ কাৰণে বানপানী হোৱা কৃত্ৰিম বানপানী সেইটো আপোনালোকে দেখা পাব যে ৰেল লাইনৰ যিটো আমাৰ কালভাৰ আছে সেই কালভাৰবিলাক খুব মানে সৰু সৰুকৈ আছে আৰু সেই কালভাৰৰ মাজেদি আমাৰ ৰেল লাইনৰ উত্তৰ পাৰে যিখিনি পানী জমা হয় সেই পানীটো দক্ষিণ পিনে বৈ যাব লগা হয় কিন্তু কালভাৰটো সৰু সৰু হোৱাৰ কাৰণে মানে আমাৰ উত্তৰ পাৰে যিমানখিনি পানী থাকে এই পানীবিলাক ওলাই যাব নোৱাৰাৰ কাৰণে আজি পানীৰ ইয়াত জমা হয় আৰু মানুহবিলাকৰ অৱস্থা প্ৰত্যেক বছৰে তেনেকাই হয় গতিকে আমাৰ অসম চৰকাৰ বা BCC গভৰ্ণমেণ্টৰ ফালৰ পৰা আমাৰ কোকৰাঝাৰৰ এই কৃত্ৰিম বানৰ যিটো দুৰ্যোগৰ অৱস্থা ইয়াৰ পৰা ৰাজ্যক সকাহ দিবলৈ হ'লে আমাৰ ৰেল কৰ্তৃপক্ষৰ লগত অসম চৰকাৰ ভাৰত মানে BCC গভৰ্ণমেণ্টে তেওঁলোকে আলোচনা কৰি পেলাই সৰু সৰু যিবিলাক কালভাৰ আছে সেইবিলাক ভাঙি ডাঙৰ ডাঙৰ কালভাৰ বনাবৰ কাৰণে পানী ওলাই যোৱাৰ ৰাস্তাটো মানে সুচল কৰিব লাগে তেতিয়াহে এই অঞ্চলৰ কোকৰাঝাৰৰ ৰাইজে মানে এই বানপানীৰ পৰা মুক্ত হ'ব পাৰিব मोनसे गोजोनथाव खौरां दा रिलेटिभ पाब्लिक स्कुला फरायसाफोरनो मोनसे मोजां सुबिदा लानानै फैदों बावैसो मेट्रिक आनजादाव उथ्रिसारनो हानाय फरायसाफोरा थाखो जिसेआव मुं थिसननो गोनो गोथो जानानै दंब्ला नोंथांमोननिसिम मोनसे गोजोनथाव खौरां दा रिलेटिभ पाब्लिक स्कुला नोंथांमोननो मोजां सुबिदा लानानै फैदों मुंबो थिसननो हागोन आरो स्कलारशिपबो मोनफुंनो हागोन नाथाय बेनि थाखाय नोंथांमोना मोनसे आनजाद होग्रोनो नांगोन आरो बे आनजादखौ फैगौ 19 जुन रबिबार खालि खुंफुंनाय जागोन बेसेन होआलासेनो फरायसाफोरा आनजादखौ होनो हागोन आनजादा फुंनि 11:50 निफ्राय सानजौफुनि 1 रिंगासिम खुंफुंजागोन आनजादखौ फरायसालिनि केम्पासावनो खुंफुंनाय जागोन दा रिलेटिभ पाब्लिक स्कुला फरायसालिया क'क्राझार सहरनि सोनाब फारसे थानाय सान्दामारियाव दं गोबांथार मिन्थिनो थाखाय नोंथांमोनहा 9435293000 नङाब्ला 9678129337 जानबुं अनजिमायाव खौरां लाहरनो हागोन